আচল দিৱালী, তাৰমানে কালিতো কালী পূজা গ'ল। গতিকে আজিনো কি কৰিব পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গুগি শুই দিয়া গুগি শুই দিয়া গুগি কোৱা যদি পাঞ্চ মাৰো মোক পাঞ্চ মাৰো। ৰাতিপুৱা উঠিয়ে ঘৰৰ বেছিক কামখিনি কৰি মেলি এতিয়া অকণমান ভাবিছোঁ আজি যিহেতু দিৱালী অকণমান কিবা অকণ ডেক'ৰেশ্যন কৰোঁ। বৰ বিশেষভাৱে নহয়, অকণমান মই ফুল আনি পেলাই থৈ দিছিলোঁ, নাৰ্জী ফুল আনি পেলাই অকণমান বোলো ভাল লগাকৈ যিমান মানে কি ঘৰত ধুনীয়াকৈ গোলাপবোৰ ফুলি আছিলে কাৰণে এবাৰ ভাবি থৈছিলোঁ যদি দিৱালীৰ আগে আগে যদি গোলাপ কেইজোপা মানে ভালকৈ ফুলে তেন্তে গোলাপৰ ফুল লগতে নাৰ্জী ফুলটো এনেকৈ লৈ আহিম, আনি পেলাই অকণমান ডেক'ৰেশ্যন কৰিম। এবাৰ ৰংগলী এনেকৈ বনাম আৰু ভবা মতে এবাৰ ফুলকেইজোপা ভালকৈ ফুলিও আছিলে, সেইকাৰণে মানে ভবা কামটো এবাৰ হ'ল আৰু চেণ্টাৰ টেবুলখনতো মাজত এনেকৈ অকণমান সজাই ল'লোঁ আৰু গোটেইখিনি ফুল চাৰিওফালে কৰিও আৰু বাচিয়ে গ'ল যিহেতু ফুলখিনি এনেকৈ পহিয়াই লৈছিলোঁ। আৰু এতিয়া অকল ৰংগলীকেইটা বনোৱাৰ কাম আছে। আৰু সন্ধিয়া সময়ত এয়া ভালদৰে কাপোৰ এযোৰ পিন্ধি পেলাই ওলাই কৰি ল'লোঁ, যিহেতু আজি পোহৰৰ উৎসৱ, ভগৱানটো সাজি কাচি ল'বই লাগিব, সেইকাৰণে ভালদৰে ওলাই ল'লোঁ আৰু এনেকৈ। আৰু আজি বাৰাণ্ডাখন তৰাবিলাক চিকমিকাই থকা নিচিনা লাগিছে, তাৰমানে লাইটখিনিৰ কথা কৈছোঁ আৰু এই অকণমান পিছতে আমি দুয়োজনীয়ে চাকিৰ কাৰণে ৰেডি কৰিলোঁ। চাকি কাগজ ভিতৰতে ভালদৰে লগাই লৈ এতিয়া জেগাই জেগাই দিমগৈ আৰু আপোনাৰ লগত যিমান পাৰোঁ অকণ পাৰ্ট শ্বেয়াৰ কৰিম। অকল লাইট আৰু টুনিষ্টেট লগালেইতো নহ'ব, দিৱালীৰ আটাইতকৈ সৌন্দৰ্য বস্তুটোৱে হৈছে এই আমাৰ থলুৱা মাটি চাকিবোৰে যিটো ধুনীয়া মানে পোহৰ আনে, আপুনি হাজাৰ লাইট লগাওক সেইটো সৌন্দৰ্য আনিবই নোৱাৰে। মাটি চাকিৰ পোহৰ আটাইতকৈ ধুনীয়া আৰু চকুকেইটা হাত পৰি যোৱা, সেইকাৰণে আহি এয়া ৰংগলীটো যে বনাইছিলোঁ তাৰ মাজে মাজে দি লৈছোঁহি। আৰু এয়াই আছিল দিৱালীৰ অকণমানিকৈ কৰা ডেক'ৰেশ্যন। কেনেকুৱা লাগিলে জনাব। সজাওঁ বুলি ভাবিলে অকণমানকৈ ভাল লগা বস্তুবোৰ এইদৰে সজালেও এটা বহুত ধুনীয়া লুক আহে। আৰু সেইকাৰণে মানে ইচ্ছা থাকিলে, যদি আপোনাৰ ইচ্ছা থাকে যে অকণমান কিবাকৈ সজাওঁ, চিম্পলকৈ সজালেও দেখিবলৈ ধুনীয়া হৈ পৰে। আৰু এনেকৈ সজাই তুলিলোঁ। শেষত এয়া মৰল এইখিনিত এনেদৰে চাকি দিলে বেছি ভাল লাগিব আৰু এনেকৈ চাকি দি দিলোঁ। আৰু এইদৰে সজাই মেলি আজি সঁচাকৈ বহুত বেছি ভাল লাগিছে, তাকে অকণমান প'ষ্ট দি আছিলোঁ ৰ'ব এইখিনিতে। আৰু চবফালে এতিয়া ধুমধাম বোম ফুটি আছে যে আৰু এতিয়া যিহেতু ইমান আজি ভাল লাগিছে, ইমান লাইটবোৰ লগাই থোৱা হৈছে কাৰণে বহুত ভাল লাগিছে, মানে বাহিৰৰ পৰা ভিতৰত যাবই মন যোৱা নাই। আজি জেগাখিনি দেখিলে ভাল লাগিছে, তাৰমানে ভিতৰত যাবই মন যোৱা নাই, সেইকাৰণে ভাবিছোঁ অকণমান কাপোৰ সলোৱা বাৰাণ্ডাখনত নোৱাৰোঁ মই। বহুত সময় আজি বাৰাণ্ডাখনতে কটালোঁ। আৰু এতিয়া সেইফালে মানে ধুনীয়াকৈ বমবোৰ থাকে ন, ধুনীয়া ধুনীয়া বমবিলাক পুৰা যে আকাশত গৈ একদম জিলমিলাই থাকে, সেই বমবোৰ তাকে মই লাগি চাই আছিলোঁ, মানে চাই ভাল লাগিছিল। তেতিয়া মনে গ'লে কি এইটো পজতে থাক, ফটো এখন তোৰ ভাল আহিছে, তো অলপ সময় মই তেনেকৈয়ে থাকিলোঁ। আৰু আজি এনেকৈ আমি দিৱালী চেলিব্ৰেট কৰিলোঁ। আশা কৰোঁ আপোনালোকেও বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিলে। আৰু এয়া ৰাতি, তাৰপিছত এয়া ধূপকাঠি নহয় দেই, এয়া দুডাল ঝাৰুৰ পৰা উলিয়াই আনিছোঁ, তাৰমানে বম ফুটাব ভয় লাগে। সাহস কৰি পেলাই বম মানে কি এডাল কেৰেলোৱা আৰু কলগছ এইকেইডাল ফুটাবলৈকে ভয় লাগে, পিছত অকণমান সাহস গোটাই পেলাই পাৰিলোঁ। আৰু আন্ধাৰৰ ওপৰত পোহৰে জয় কৰা এই পোহৰৰ উৎসৱ দীপাৱলীৰ সকলোকে হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ সকলোৱে যেনে ঘৰত ধুনীয়াকৈ পোহৰে
ভৰি পৰক, লগতে মনবোৰো যাতে পোহৰৰ নিচিনাকৈ ধুনীয়া হৈ পৰক। আজিৰ ভ্লগটো ইমানতে শেষ কৰোঁ। পিছফালে আহিছোঁ কাৰণ আগফালে মেকুৰীকেইটা আছে যে আমাৰ।